অলপ সময়ৰ কাৰণে এইটো মানি লৈছোঁ যে ভাগ্যত যি লিখা আছে সেয়া সলনি নহয়, কিন্তু এবাৰ নিজৰ মনটোক সলনি কৰি চাওকচোন, কিজানি ভাগ্য সলনি হৈ যায়। যোগ্যজনে কেতিয়াও কাৰো ওচৰত সৰু নহয় আৰু কাকো সৰু অনুভৱো নকৰায়। উত্তৰ তেওঁলোকে ভালদৰে দিব জানে, কিন্তু অসভ্যৰ লগত তৰ্ক কৰি নিজৰ সন্মানটো হানি নকৰে। যাক ভাল পোৱা হয় আৰু তেওঁক যদি পোৱা যায়, তেতিয়া সেইয়াক ভাগ্য বুলি কয়। আৰু যি ভাগ্যত নাই, তথাপিও যদি তেওঁক ভাল পোৱা হয়, তেতিয়া সেইয়াক প্ৰেম বুলি কয়। যেতিয়া প্ৰেম আৰু ঘৃণা দুয়োটা নাথাকে, তেতিয়া সকলো বস্তু স্পষ্ট হৈ যায়। কাইলৈ সময় পাম, সেয়া আটাইতকৈ ডাঙৰ ভ্ৰম। পৰিৱৰ্তন কঠিন হয়, কিন্তু পৰিৱৰ্তন দৰকাৰী। যি ব্যক্তিয়ে নিজলৈ পৰিৱৰ্তন আনে, তেওঁৱেই ডাঙৰ সফলতা পায়। সেই ঠাইলৈ কেতিয়াও নাযাব য'ত মানুহে আপোনাক সহ্য কৰে। তালৈ যাওক য'ত মানুহে আপোনালৈ অপেক্ষা কৰে। মানুহৰ দৃঢ়তা থাকিব লাগে, জেদ থাকিব নালাগে। সাহস থাকিব লাগে, কিন্তু ফুটনি থাকিব নালাগে। দয়া থাকিব লাগে, দুৰ্বলতা থাকিব নালাগে। জ্ঞান থাকিব লাগে, কিন্তু অহংকাৰ থাকিব নালাগে। দেশত ৰজা, সমাজত গুৰু, পৰিবাৰত পিতা, ঘৰত স্ত্ৰী কেতিয়াও সাধাৰণ নহয়, কাৰণ নিৰ্মাণ আৰু প্ৰলয় এওঁলোকৰ হাততে থাকে। দুখ আমাৰ জীৱনলৈ এইকাৰণে আহে যাতে আমি সুখৰ মহত্ব বুজি পাওঁ।